কাহিনী শুনোৱা হওক অসমীয়া কাহিনীৰ এক শ্ৰব্য সংকলন নতুন লিখকৰ এই নতুন কাহিনীবোৰ শুনিবলৈ আজিয়ে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল কাহিনী শুনোৱা হওক এক নতুন কাহিনী লৈ মই দীপাংকৰ শৰ্মাই আকৌ আহিছো আপোনালোকৰ মাজলৈ আজি আমি আগবঢ়াইছো আপোনাৰ খিৰিকীৰে নামৰ ফেচবুক গ্ৰুপ আৰু কাহিনী শুনোৱা হওক চেনেলৰ সৌজন্যত অলপতে অনুষ্ঠিত হোৱা গল্প প্ৰতিযোগিতাত শ্ৰেষ্ঠ গল্প বুলি বিবেচিত হোৱা এটি কাহিনী কেলেণ্ডাৰ ৰচনা পম্পী শইকীয়া আহক তেনে কাহিনীৰ মাজলৈ আগবাঢ়ো পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে শিক্ষক প্ৰয়াত বিনন্দ চৌধুৰীৰ পত্নী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰ্পণা চৌধুৰী বাইদেৱে এডাল নাল ভগা চশমাযোগ পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ'ল অৰ্পণা বাইদেউ অইন দিনাৰ দৰে আজিও ৰঙা চিয়াহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনাৰ প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছে গৈ সিমানেই সেই নিৰ্দিষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে তাৰ লগে লগে অৰ্পণা বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে হয়তো আজিয়ে দেখোন সেই নিৰ্দিষ্ট তাৰিখটো মানে জুনৰ 1 তাৰিখ মুহূৰ্ততে তেওঁৰ মনটো এক বুজাব নোৱাৰা আনন্দেৰে ভৰি পৰিল নহ'বনো কিয় চাকৰি সূত্ৰে কলিকতাত বস কৰা তেখেতৰ একমাত্ৰ ল'ৰা অনুৰাগে যোৱা মাহতে খবৰটো দিছিল যে এই মাহৰ 1 তাৰিখে সি বোৱাৰী মাধু আৰু 4 বছৰীয়া নাতি মন আৰু 6 বছৰীয়া নাতি আস্থা সপৰিয়ালে প্ৰায় 1.5 বছৰৰ মূৰত অসমলৈ আহিব নিজৰ উপজা ঘৰখনলৈ যিহেতু নাতি নাতিনীৰ দুয়োটাৰে গ্ৰীষ্মকালীন বন্ধ গতিকে এইবাৰ অলপ দীঘলীয়াকৈ ঘৰতে আহি থকাৰ কথা খবৰটো শুনাৰ পৰাই অৰ্পণা বাইদেৱে দৈনিক কেলেণ্ডাৰত দাগ দি হিচাপ কৰি গৈছিল মাহৰ কেইদিন গ'ল বুলি অপেক্ষাবোৰতো যে কিমান হেঁপাহ লুকাই থাকে সেয়া প্ৰতিটো পলে পলে অনুভৱ কৰিছিল অৰ্পণা বাইদেৱে যোৱাবাৰ অনুৰাগত আহিছিল দেউতাকৰ টান নৰিয়াৰ সময়ত সেইখিনি সময়ত দেউতাকে সম্পূৰ্ণ খোৱা লোৱা বাদ দি দিছিল তেনেকৈ 10 দিনমান কষ্ট খাই থকাৰ পিছত এদিন সকলোকে কন্দুৱাই তেখেতে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে মেলানি মাগিছিল সৰুৰে পৰা উদাৰ সংস্কৃতিত ডাঙৰ দীঘল হোৱা অনুৰাগে দেউতাকক হেৰুওৱা শোক এটাই মন আৱৰি আছিলেই তাৰোপৰি সিহঁতে কলিকতালৈ গুচি গ'লে মাকে একেবাৰে অকলশৰীয়া হৈ পৰা চিন্তা এটাও তাক খুলি খুলি খাবলৈ ধৰিলে অনুৰাগে এক প্ৰকাৰ মাকক জোৰ দিয়ে কৈছিল ব'লা মা আমাৰ লগত কেলকাতালৈ যাওঁ ব'লা তোমাক এনেকৈ আৰু এৰি থৈ ময়ো শান্তিৰে থাকিব নোৱাৰিম তাত ঘনাই ইয়ালৈ আহি থাকিবলৈ সম্ভৱ নহ'ব অফিচৰ পৰা ছুটিও যে তেনেকৈ নাপাওঁ আৰু কেতিয়ালৈ বা আহিবলৈ সময় পাওঁ মাকে পুতেকৰ লগত যাবলৈ বৰ এটা ইচ্ছা প্ৰকাশ নকৰিলে কেনেকৈনো যাব বাৰু তেওঁ এই ঘৰখন এৰি যিখন ঘৰত 35 বছৰ আগতে স্বামীৰ লগত একেলগে বুকুত অযুত ৰঙীন সপোন লৈ সংসাৰৰ পাতনি মেলিছিল তেওঁ স্বামীৰ সৈতে কটোৱা সুখ দুখৰ দিনবোৰ ৰাগৰ শৈশৱৰ স্মৃতিবোৰ তেওঁৰ মন আত্মা সকলোবোৰ দেখোন এই ঘৰখনৰ লগত সাঙুৰ খাই আছে নাই তেওঁ ৰাগৰ লগত যাব নোৱাৰে ৰাগে বুজি পাইছিল মাকৰ মনৰ ব্যথা সেইকাৰণে অনুৰাগে মাকৰ সাৰথি কৰি ঘৰলৈ লৈ আহিল সৰল মনা লম্বোদৰ আৰু পদুমীক গাঁৱৰে নিজৰ বুলিবলৈ কেও কিছু নোহোৱা দিন হাজিৰা কৰি খাটি খোৱা দুই পতি পত্নীক মূল ঘৰৰ কাষতে সিহঁতৰ বাবে সাজি দিয়া হ'ল 2টা ৰুমৰ পকী ঘৰ তেতিয়াৰ পৰাই সিহঁত দুয়োটা অৰ্পণা বাইদেউৰ লগতে থাকে অনুৰাগত যোৱাৰ আগে আগে মাকক এটা দামী মোবাইল দি থৈ গৈছে মাকৰ মন গ'লে যাতে সিহঁতলৈ ভিডিঅ' কল কৰিব পাৰে লগতে পদুমীকো সৰু হেণ্ডছেটৰ মোবাইল এটা দিছে যাতে মাজে মাজে মাকৰ খা খবৰ তাইৰ পৰা লৈ থাকিব পাৰে যোৱাৰ দিনা মাধুৱে পদুমীক দৰাই কৈ থৈ গৈছে মাক চাবা মৃতক দেউতাকৰ সকলো কৰণীয় কাম কাজ কৰি অনুৰাগত পুনৰ গুচি গৈছিল কেলকাতালৈ সিহঁতে যোৱাৰ পিছতহে অৰ্পণা বাইদেউ উপলব্ধি কৰিছিল স্বামী অবিহনে তেওঁ কিমান অকলশৰীয়া এই প্ৰকাণ্ড ঘৰখনৰ ৰিঙা ৰিঙা উদাসীনতাৰ ভাৱ এটাই অনবৰতে তেওঁক হেঁচা মাৰি ধৰিছিলহি অৱশ্যে সেইখিনি সময়ত ছাৰ দৰে লাগি আছিল লম্বোদৰ আৰু পদুমী কেতিয়াবা অৰ্পণা বাইদেউৰ মন বেয়া লাগিলেও সিহঁতৰ হাঁহি তামাচা খুহুতীয়া কথাবোৰৰ মাজেৰে নিজৰ দুখবোৰ খন্তেকলৈ পাহৰি থাকিছিল সময় গ'ল দিন বাগৰিল লাহে লাহে তেওঁ সময়ৰ সৈতে সহজ হৈ পৰিছিল মাহিদেউ উঠিলেনে পদুমীৰ মাততহে তেওঁ অতীতৰ স্মৃতিৰ পৰা বাস্তৱলৈ ঘূৰি আহিল তেনেদৰে কিমান সময় যে তেওঁ ভাৱনাত বুৰ গৈ আছিল নিজেই নাজানে
ঘড়ীটোলৈ চালে 6 বাজিবৰে হ'ল। কালিৰ আগে ফোনত কৈছিল আজি ৰাতিপুৱা 7:45 সিহঁতৰ ফ্লাইটৰ টিকট আছে, গতিকে কলিকতাৰ পৰা গুৱাহাটী আহি পাওঁতে এঘণ্টা লাগিব আৰু এইকণ আহি পোৱালে দুপৰীয়া 12মান বাজিব পাৰে। ঘৰখন আজিয়ে ঘৰ লাগিব। আস্থা মনৰ কোলাহলত ইমান দিনে নিজান পৰি থকা ঘৰখন আকৌ যেন প্ৰাণ পাই উঠিব। আজি মানুহজনলৈ বৰকৈ মনত পৰিছে। দেউতাক থকা হ'লে কমখন ফূৰ্তি কৰিলেহেঁতেন নে ইহঁতৰ লগত। আগতে সিহঁত আহিলে ককাকে নাতি নাতিনী দুটাক লৈ ঘৰৰ মস্ত এৰাবাৰীৰ পৰা আৰম্ভ কৰি পথাৰ গাঁৱৰ প্ৰতিটো চুক কোণ ঘূৰাই লৈ ফুৰে। সিহঁত দুটাও মনৰ আনন্দতে উমলি ফুৰে। দেৰিয়ে হ'ল দেখোন, আৰু এনেকৈ বহি থাকিব নোৱাৰি। কিমান যে কাম আছে ঘৰখনত, কেৱল আজিয়েই নে? কিমান দিনৰ পৰা পদুমী লম্বুদৰ লগত লাগি লাগি ঘৰ চোতাল বাৰী চাফ চিকুণ কৰাৰ পৰা আদি কৰি পিঠা লাড়ু বনোৱা কিমান যে আয়োজন পহুৱাৰী অহাৰ আশাত। ইহঁত দুটাই বা কি কৰিছে? বাঢ়ি বন কৰি প্ৰায় আজৰি হৈছিলেই পদুমী লম্বুদৰ ক'ত বুলি সুধিব লওঁতেই পিছফালৰ বাৰীৰ পৰা ওলাই অহা লম্বুদৰে এখন হাতত জাল আৰু আনখন হাতত মাছৰ খালৈটো লৈ চিঞৰিবলৈ ধৰিলে। আহল বহল পিছ বাৰান্দাতে মাছৰ খালৈটো থৈ, মাইদেউ কালি আপুনি কৈছিল নহয় পুখুৰীত মাছ ধৰিবলৈ, এয়া চাওক লৈ আনিছোঁ। কথাখিনি কওঁতে লম্বুদৰ চকুহাল তীৰ বেৰাই উঠিল। জঁপিয়াই থকা জীয়া কাৱৈ মাছৰ লগতে ডাঙৰ ওজনৰ ৰৌ মাছটো দেখি অৰ্পণা বাইদেউৰ মুখত এক তৃপ্তিৰ হাঁহি বাগৰি গ'ল। তেওঁ বহুদিনৰ মূৰত ৰাগৰ প্ৰিয় মাছৰ তৰকাৰী পকা অমৰাৰে কাৱৈ মাছৰ জোলখন ৰান্ধিব পাৰি। মাছৰ টেঙা খাব বেয়া পোৱা মাধুৰৰ বাবে বগা সৰিয়হৰে ৰৌ মাছৰ চৰচৰি। মনত থাকোঁতে এতিয়াই অলপ জহা চাউলো তিয়াই থ'ব লাগিব, ক্ষীৰ অলপো বনাব লাগিব। বুজিছ পদুমী, মোৰ কলিজাৰ টুকুৰা দুটা মন আৰু আস্থা লৈ। সিহঁতে ক্ষীৰ খাই বৰ ভাল পায়। দুখ লাগে সিহঁত দুটালৈ। তাতনো ক'ত চাগে খাটি গৰু গাখীৰ আৰু জহা চাউলেৰে বনোৱা এইবোৰ খাই পাইছে। আহক সিহঁত, এইবাৰ বিধে বিধে ৰান্ধি খুৱাম। লম্বুদৰ আৰু পদুমীয়ে মাহীয়েকৰ কথা শুনি হাঁহিবলৈ ধৰে। মাহীদেউ, আপোনাৰ মনৰ কথা জানি আমি দুজনে কেতিয়াবাতে অমৰা টেঙা কচু ঢেকীয়া তুলি থৈছোঁ। পদুমীৰ কথাত মাহীদেউৰ দুইজনলৈ মলম উপজি যায়। আপুনি খাওঁতকৈ গাটো ধুই আহক, মই আপোনালৈ চাহ পাকোঁ। মোলৈ অকল নহয়, তহঁত দুটালৈ বাকিবি চাহ। মই গাটো খাওঁতকৈ ধুই গোসাঁই ঘৰত থাকি গৈ জ্বলাই আহোঁ। আৰু শুন, আজি ইয়াত লগে ভাগে দুপৰীয়া ভাত সাঁজ খাবি। এইবুলি কৈ বেগা বেগিকৈ গা ধোৱা ঘৰলৈ খোজ ল'লে মাহীদেৱে। এসাঁজ ৰান্ধি দুসাঁজ খোৱা অৰ্পণা বাইদেৱে আজি বিধে বিধে ৰান্ধিছে। পাকঘৰৰ পৰা ওলাই অহা ফুৰফুৰীয়া গুণত পিছচোতালতে জেওৰা দিয়া কামত ব্যস্ত লম্বুদৰে দীঘলকৈ উশাহটো টানি, কি ধুনীয়া গোন্ধাইছে মাহীদেউ, ক্ষীৰ হ'বলা। মোৰ জিভাৰ পানী পৰিবই দেখোন এতিয়া। আজি চাবচোন আপোনাৰ হাতৰ ৰন্ধা খাবলৈ পালে বৌ দাতা দুয়োটা টিকাত চাট মাৰিলেও নুঠিব। হয়নে? সঁচাকৈ কৈছোঁ মাহীদেউ। হ'ব দে, তয়ো আৰু ভাগ পাবি নহয়। এই দাদা বৌহঁত কেতিয়া আহি পাব মাহীদেউ? 12মান বজাত আহি পাবহি লাগে। পদুমীক পাকঘৰৰ পৰা চিঞৰিলে। পদুমীক কিমান বাজিলেও? 12 বাজি গ'ল মাহীদেউ। তেনেহ'লে সিহঁত আহি পাবৰে হ'ল। ফোন এটাকে কৰচোন, কিমান দূৰ পালেহি? ৰাতিপুৱা এবাৰ ফোন লগাওঁতে ৰাগ মধু দুয়োটাৰে চুইচ অফ দেখাইছিল। ফ্লাইটত বাৰু ফোন চুইচ অফ কৰি থোৱাটো নিয়ম, কিন্তু এতিয়াওতো কাৰো ফোন নালাগে। সিহঁতে নিজেও ফোন এটা কৰি জনাব পাৰে, মইহে ইমানকৈ সিহঁতৰ কাৰণে ধুবুলীয়া ফুৰোঁ। মোলৈ কাৰো এটাৰ চিন্তা নাই। অৰ্পণা বাইদেউৰ ভিতৰি ভিতৰি দুয়োটালৈ অভিমান জাগি উঠে। তেনেতে পদূলি মুখত গাড়ীৰ মাত শুনি, যাচোন যা, লম্বুদহঁত আহি পালেহিয়ে চাগে। নহয় মাহীদেউ, বেলেগ কোনোবা বাটেৰে গৈছে। লাহে লাহে ঘড়ীৰ কাটাই 2 বজাৰ সংকেত দিলে। মাহীদেউৰ উচপুচনি বাঢ়ি আহিল। বাৰে বাৰে ফোনটো লগাই দুয়োটালে। ফোনত সেই একে সোপাকে গান গাই আছে, নট ৰিচেবল। 2:30 বাজিবৰ হ'ল। অৰ্পণা বাইদেৱে এবাৰ বাটৰ মুখ, এবাৰ ঘৰৰ ভিতৰলৈ অহা যোৱা কৰি আছে। ইমান দেৰি হ'ল, এতিয়ালৈ কাৰো এটাৰো খা খবৰ নাই। বাটত কিবা বিপদ বিঘিনি হোৱা নাইতো? ভবাৰ লগে লগে তেওঁৰ বুকুখন ধান বনা দি বান্ধিব লাগে। কি কৰা যায়? কোনে জনাব সিহঁতৰ খবৰ? হে কৃষ্ণ দয়াময়, ৰক্ষা কৰা, সিহঁতকেইটাক ভালে কুশলে ৰাখা। ভালে ভালে ঘৰ আহি পালেই হ'ল। কাইলৈ পুৱা বৰনামঘৰলৈ গৈ শৰাই এভাগিৰ সৈতে চাকি এগছি জ্বলাই আহিম প্ৰভু। তেনেকৈ কাকতি মিনতি কৰি থাকোঁতে মোবাইলটো বাজি উঠিল। এবাৰ ৰিং হওঁতেই অৰ্পণা বাইদেৱে লৰালৰিকৈ ৰিচিভ কৰিলে। হেল্ল'। বিপৰীত ফালৰ পৰা ৰাগে ফোন কৰিলে। হেল্ল'। মা শুনিছনে? মই ৰাগে কৈছোঁ। হেল্ল'।
হেল্ল' ৰাগ, মই শুনিছোঁ। তহঁত আছ ক'ত? চব ঠিক আছেনে? ফোনটো কিয় নালাগে? কিমান দূৰ পালিহি তহঁতে? মাকে একে উশাহতে সুধি পেলালে। এই ৰ'বা মা, তুমি ইমানকে উৎপাত লৈছা কিয়? মই লাহে লাহে কৈ আছোঁ, চব ঠিক আছোঁ আমি। কালি বহুত ৰাতি হ'ল বাবে তোমাক নজনালোঁ। হেল্ল'। অঁ, আজি ৰাতিপুৱাৰ পৰা ফোন ট্ৰাই কৰিছোঁ, তোমাৰ ফোনটো নালাগে। এতিয়াহে তোমাৰ ফোনত ৰিং হৈছে। শুনাচোন মা। কৰাগ। মা, আমি যাব নোৱাৰিলোঁ। বৰ আশা কৰিছিলোঁ গোটেইকেইটাই এবাৰ ঘৰ যাব পাৰিম বুলি, কিন্তু ভবামতে নহ'ল। কথাখিনি শুনিয়ে মাকৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিলেহি। কিয় আহিব নোৱাৰিলি? কালি ৰাতি অফিচৰ পৰা খবৰ পালোঁ যে মই আজি যেনে তেনে আৰ্লি মৰ্ণিং বাংগালোৰ পাবহি লাগে। প্ৰজেক্ট মিটিং এখন এটেণ্ড কৰিব লাগিব। ইয়াত মই 3 দিন থাকিবও লাগিব। অ' হয় নেকি? মা, কালি ইহঁত দুটাৰ ফূৰ্তিৰ বৰ সীমা নোহোৱা হৈছিল। আজি আইতাকৰ ঘৰলৈ যাম বুলি সিহঁতৰ খুব ফূৰ্তি। পুৱা দুয়োটাৰে কাণত মোৱা মুখকেইখন ময়ো চাব পৰা নাছিলোঁ। সিহঁতক তেনেকৈ এৰি থৈ ইয়ালৈ গুচি আহিলোঁ। মাধুৰো মন সেমেকা। মা শুনাচোন। কৰাগ, মই শুনি আছোঁ। মা, তুমি চাগে বেয়া পাইছা ন? কি কৰিম কোৱা? মোৰোতো উপায় নাছিল ন মা। মা, মই তোমাক কথা দিলোঁ, অহা দুৰ্গা পূজাত আমি চব একেলগে চাম। মই বিয়া পোৱা নাই অ', তোক জানো নহয়। তোৰ কামৰ ব্যস্ততা কিমান। হ'ব দে, পূজালৈ আহিব পাৰিলেই হ'ল। মা, আৰু এটা কথা, আজিকালি তোমাৰ হেনো গা বৰ ঠিক নাথাকে, হয়নে? পদুমীয়ে কৈছে নহয় মোক। নহয় অ', কোনে ক'লে তোক? ৰাতি কেতিয়াবা মোৰ টোপনি নাহে। তাকে লৈ তই ইমানকৈ চিন্তা কৰিবলগীয়া একো ডাঙৰ কথা হোৱা নাই নহয়। শুনা, কাইলৈ ৰতন খুৰা ল'ৰা জোনৰ লগত গৈ ডাক্তৰক এবাৰ দেখুৱাই আহা। আৰু লগতে এযোৰ নতুন চশমা, ভগা চশমাযোৰ বাদ দিয়া। মই নিজে তোমাক লৈ যাম বুলি ভাবিছিলোঁ, পিছে জোনে লৈ যাব দিয়া তোমাক। তাক কৈ থৈছোঁ, পইচা মই তোমাৰ একাউণ্টত পঠিয়াই আছোঁ, চাই ল'বা এবাৰ। নেলাগে অ', যোৱা মাহতে পঠোৱা পইচাচোন জমাই হৈ আছে। তই মিছাতে মোৰ কাৰণে সময় নষ্ট কৰিব নালাগে। মই ভালে আছোঁ। তহঁত ভালে আছোঁ জানিহে মনটো এতিয়া হাত পৰিছে। ৰাঘু, তই কিবা এটা খালি নে খালী পেটে কাম কৰি আছোঁ? খালোঁ দিয়া মা, ইডলি আৰু ডোচা কিবা এটা খালোঁ আৰু। ইয়াতনো এইবোৰৰ বাহিৰে কিনো পাবা? তোমাৰ হাতেৰে কিন্তু খাবলৈ খুব মন গৈছে অ'। আমি যাম বুলি চাগে বহুত কিবা কিবি ৰান্ধিছিলা ন? স্পেচিয়েলি মোৰ যে প্ৰিয় মাছৰ তৰকাৰীখন, হয়নে? নাই অ', এতিয়া নিৰামিষে ৰান্ধিছোঁ। ওলাই আহিব খোজা কানুনখিনি যেনে তেনে চেপা মাৰি ধৰি মাকে কোনহঁতেনো কয় সিহঁত আহিবি বুলিয়েই যে কিমান দিনৰ পৰা এই আয়োজন। বহুত দিনৰ মূৰত একেলগে এসাঁজ খাম বুলিয়ে উৎসাহেৰে ৰান্ধিছিলোঁ। মা, মই এতিয়া ৰাখোঁ, বহুত দেৰি হ'ল। তুমি এতিয়ালৈ মুখত একো এটা দিয়া নাই চাগে ন? খাই লোৱাগৈ। মাকৰ তেতিয়াহে মনলৈ আহিল তেওঁৰ লগতে ৰাতিপুৱাৰ পৰা ইহঁত দুটাও লঘোণে ভোকেই আছে। মা, অহাবাৰ ঘৰলৈ গ'লে তুমি আমাৰ লগত কেলকাতালৈ আহি যাবলৈ সাজু হৈ থাকিবা। তুমি না নকৰিবা মা, প্লিজ। দেউতাক আগতে হেৰুৱালোঁ আৰু তোমাক হেৰুৱাব নোখোজোঁ। হ'ব দিয়া মা, মই ৰাখোঁ, মোৰ মিটিং আছে এতিয়া। হ'ব ৰাগ, তই ভালকৈ থাকিবি। মাকে চকু পানী আৰু ধৰি ৰাখিব নোৱাৰিলে। তেওঁ নতুনকৈ ভাবিবলৈ ল'লে। মোলৈ পৌ বোৱাৰীৰ ইমান আদৰ যতন, নাতি নাতিনীয়েকৰ আইতাকৰ প্ৰতি কিমান হেঁপাহ, সেইবোৰ উপেক্ষা কৰি মই ইয়াত কি পাইছোঁ? নাই নাথাকোঁ মই ইয়াত, সিহঁতৰ লগত যামগৈ। জীৱনৰ শেষছোৱা আপোনজনৰ সৈতে থাকিম। অন্ততঃ মৰাৰ আগমুহূৰ্তত সিহঁতকেইটাক চকুৰ আগত দেখা পালে শান্তিৰে চকু মুদিব পাৰিম। আজিয়ে ৰাগক ফোন কৰি মই জনাই দিম। অলপ আগলৈকে গুজৰি গুমৰি আহিব খোজা বৰষুণজাক হঠাতে এচাটি বতাহে উৰুৱাই নিয়াৰ দৰে তেওঁৰ মনটো ফৰকাল হৈ উঠিল। ইমান সময় দূৰৰ পৰা মাহীটোক লক্ষ্য কৰি থকা পদুমীৰ চকুৰ কোণত দুটোপাল চকু পানী বিৰিঙি উঠিল। লৰালৰিকৈ চকু পানীখিনি মচি ভিতৰলৈ সোমাই গ'ল তাই। মাহীদেউ আহক, ভাত বাঢ়ি দিছোঁ। গৈছোঁ ৰ, তহঁতলৈকো বাঢ়ি ল। মোক কেইটামান দালি ভাতকে দিবি। মাছ নাখাওঁ দে, পেটটোচোন কিবা জ্বলা পোৰা কৰি আছে আজি। পদুমীয়ে ভালদৰে বুজি পায় মাহীদেউ কিয় মাছ খাব খোজা নাই। কিবা এটা মনত পৰাৰ দৰে আঙুলিৰ মূৰত হিচাপ কৰি, লম্বোদৰ, এই মন আস্থাৰ কাৰণে লিচু ছিঙিব নালাগে, আহ, ভাতকেইটা খাই ল। এই তই আবেলিলৈ মুকুন্দ দোকানীৰ দোকানৰ পৰা মোক দুটা ভাল ৰঙা চিহেৰ কলম আনি দিবিচোন। পূজালৈ মাজত আৰু 4টা মাহ আছে। কালিৰ পৰা আকৌ কেলেণ্ডাৰত দাগ দি যাব লাগিব।
পিছৰ কথাখিনি লম্বুদৰে নুশুনাকৈ নিজকে কৈ অৰ্পণা বাইদেউ ভিতৰ সোমাল। মাহিদেউৰ কথাৰ আঁত বিচাৰি নাপায় হ'ব মাহিদেউ এই বুলি শলাগি মাহীৰ পিছে পিছে লম্বুদৰেও খোজ ল'লে।